দ্বিতীয়বাৰ মই যেতিয়া শিৱমক লগ পাম মই তাক সুধিম যে সি মোৰ লগত কিয় প্ৰতাৰণা কৰিলে কিয় সি মোক এৰি থৈ গুচি গ'ল বুৱাৰী সদায় বুৱাৰীয়ে অনুৰাগ বুৱাৰী কেতিয়াও ছোৱালী হ'ব নোৱাৰে অন্তৰে একেবাৰে অনুৰাগক শেষ কৰি পেলাম তাৰ ব্ৰেইন ৱাছ কৰি পেলাম দুহিতা প্লিজ সঁচা কথা কোৱা এনেকুৱা কিবা কথা আছে নেকি যিটো তুমি মোক খুলি ক'ব পৰা নাই দুহিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত কি হ'ব সেয়া মই ক'বলৈ ওলাইছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ আমি ইতিমধ্যেই গম পাইছোঁ যে শিৱম দুহিতা আৰু বিকিৰ মাজৰ যিটো চিন সেইটো আমি সকলোৱে গম পাই আছোঁ শিৱম বিকিহঁতৰ ঘৰলৈ আহিছিল আৰু আজিৰ খণ্ডত আমি দেখা পাম যে দুহিতাই মাকক সুধিব যে শিৱম কিয় আকৌ দুহিতাৰ জীৱনলৈ ঘূৰি আহিল কিয় শিৱমে দুহিতাক প্ৰতাৰণা কৰিছে বুলি মাকক সুধিব আৰু আনহাতে বিকিয়ে দুহিতাক বাৰে বাৰে সুধিব যে কিবা এনেকুৱা কথা আছে নেকি যিটো তাৰ পৰা তাই লুকাইছে হয় এনেকুৱা কথাতে সম্পৰ্কবিলাক বেয়া হৈ যায় বিকিৰ যিটো কেৰেক্টাৰ সেইটো একেবাৰে ভাল হৈ আছে বৰ্তমান কিন্তু দুহিতাৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটোৰ দৰে মানুহ হ'ব নালাগে আৰু আনহাতে যিটো অন্তৰা অনুৰাগক নিজৰ মাক দেউতাকৰ এগেইনষ্টত লৈ যায় আছে আৰু তেনেকুৱা বোৱাৰীৰ বাবেই ঘৰ এখন শেষ হৈ যায় আপোনালোকে কি ভাবে হয়নে নহয় এইটো কথা চ' আজিৰ খণ্ডত আমি এয়াই দেখা পাম যে দুহিতাক বিকিয়ে কুৱেশ্যন কৰিব যে কিবা কথা লুকাই ৰাখিছে নেকি আৰু আনহাতে অনুৰাগক অন্তৰাই মিছা প্ৰতাৰণা মিছা কথা কৈ মাক দেউতাকৰ এগেইনষ্টত লৈ যাব বিচাৰিব আৰু সেইটো একেবাৰে বেয়া মোৰ মতামত সেইটো একেবাৰে বেয়া আপোনালোকে কি ভাবে তলত কমেণ্ট কৰিবচোন